Hey guys, Assalamualaikum, নমস্কাৰ, ওয়েলকাম বেক টু মাই চেনেল ফাতিমাজ ডেইলি লাইফ। আশা কৰিছোঁ আপোনালোকে সবেই ভালে আছে। আপোনালোকৰ দোৱা আশীৰ্বাদত ভালে আছোঁ। আপোনালোকক মই আজি এটা DIY দেখুৱাম, তো বলক দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু এইখিনিতে মই চব থৈ দিছোঁ, মোক কি লাগিব দেখাই আছোঁ কি লাগে। এইটো হল গ্লুগানটো লাগিব। তাৰ পিছত আছে ৰছীটো মই এতে থৈ দিছোঁ, ৰছী লাগিব। তাৰ পিছত এইটো মোৰ এটা কাপোৰৰ আছিল, সেইটো খুলি কিনে ৰাখি দিছোঁ। তো মই এইখিনি বস্তু লাগিব, প্লাছ মই এক হাতেদি কৰি আছোঁ, অসুবিধা হৈ আছে। তো মই গ্লুগানটো এনেকৈ দি দিলোঁ লাগত। তাৰপিছত মই একচুৱেলি কৰিম কিহত, সেইটো হৈছে আচল কথা। এইটোত কৰিম, কিন্তু এইটো মোৰ এনেকুৱা যিহেতুকে মানি প্লেণ্টটো আছেই, তো মই এইটো আৰু সেনেকেই কৰিব লাগিব, কি ক'ম আৰু। চ' মই এইটো আনি লৈ ল'লোঁ। এইটো চাক, এইটোৰ মাজত কৰিম। অলপ অসুবিধা হ'ব, কাৰণ গছডাল যিহেতুকে আছে আৰু মই গছডাল উঘলিবও নোৱাৰোঁ। চ' আৰু মোৰ গছডালে ধুনীয়াকৈ পোখাবিলাকো মেলি আছে। চ' দেৰি নকৰি এতিয়া বলক আৰম্ভ কৰোঁ। মই গোটেই মোবাইলটো ভালকৈ থৈ লওঁ ৰ'ব। চ' ফ্ৰেণ্ডছ, মই ষ্টাৰ্ট কৰি দিলোঁ, আপোনালোকে চাই থাকক। আচলতে মুখেদি বুজাই ক'ব নোৱাৰি এইবিলাক হাতৰ কামবিলাক। আপোনালোকে চাব লাগিব, ভালকৈ চাব লাগিব মই কি কৰি আছোঁ। তো সেনেকৈ বুজি পাব ভালকৈ মুখেদি আৰু কি ক'ম। তো চাই থাকক আৰু মই কামখিনি কৰি থাকোঁ। এইটো শেষ হৈ গৈছে আৰু এতিয়া মই এইটো ভৰাই দি আছোঁ। মই এনেকৈ গোটেইখিনি লগাই ল'লোঁ। পিছত আৰু এটা মই বস্তু চাই ল'ম, এইটো বস্তু কিমানলৈকে আহে, এইটো এটা চাম। পুৰাপুৰি হৈ গৈছে, এইটো দেখা গৈছে, এইটো লগাম। চ' ফ্ৰেণ্ডছ, মই এতিয়া এইটো আঠাটো দি দিলোঁ, গতিকে মই ইয়াৰ পৰাই মাৰিম। ওপৰৰ ছাইডটো এনেকৈ লগাই ল'লোঁ। তাৰপিছত মই তলৰ ছাইডটো টানি লগাম। এতিয়া মই এইটো ছাইড মাৰি দিম। আৰু যদি আপোনালোকক গ্লুগান লাগে, মোৰ ডিছক্ৰিপশ্যন বক্সত মই দি দিম লিংকটো, আপোনালোকে তাৰ পৰা চেক কৰি লৈ ল'ব পাৰিব। চ' ফ্ৰেণ্ডছ, মোৰ টাবটো এইবাৰ আপোনালোকক দেখাওঁ। এয়া চাওক, মোৰতো বহুত ভাল লাগিছে। আপোনালোকৰ কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব। মাত্ৰ মই এতিয়া 30 টকা এটা খৰচ কৰিছোঁ। ৰছী এইখিনি 30 টকা হয়। তো ঘৰত আমাৰ বহুতো কুৰ্তি বা কিবাকিবি শাৰীত বহুত লেচ থাকে, এনেই আমি পেলাই দিওঁ। কাপোৰটো পেলাই দিয়াৰ আগত আমি এইখিনি বস্তু যদি ৰাখি দিওঁ, তাৰপিছত আমি কিবা এটা নতুন কামত কটাব পাৰোঁ। যেই নহওক, মই সেইটো ৰিইউজ কৰিছোঁ। আপোনালোকে এনেকুৱা কিছুমান বস্তু ৰিইউজ কৰিব পাৰে। কিছুমান শাৰীৰ বৰ্ডাৰ বা কুৰ্তি চুৰ্তিৰ বৰ্ডাৰ বহুত ধুনীয়া হয়, কিবাকিবি কামত কটাব পাৰে। আৰু মই কি কৰোঁ এইবিলাক দি মই দেখুৱাম। মোৰ গছডালৰ
অৱস্থা নোহোৱা হৈ গৈছে। যিয়ে নহওক কেনেকুৱা লাগিল নিশ্চয় আপোনালোকে কমেণ্ট কৰি জনাব। আৰু মোৰতো বহুত ভাল লাগিছে। এইটো মই সেইখিনিত থৈ দিম, সেইকাৰণে আৰু অলপ এনেকুৱা ডেক'ৰেশ্যন কৰিছোঁ। এইটো মই থৈ দিলোঁ। ৰ'ব ফ্ৰেণ্ডছ, আপোনালোকক আৰু মই দেখুৱাই আছোঁ আৰু মই কি বনাইছোঁ। এইটো এটা বনাইছোঁ, এইটো মই ডাইনিঙৰ ওপৰত ৰাখোঁ। এইটো মই এটা বনাইছোঁ, এইটো ৰছী দি বনাইছোঁ, এইটো কালাৰ। আৰু এটা বনাইছোঁ, সেইটো দেখাইছোঁ ৰ'ব। ফ্ৰেণ্ডছ, এইটো এটা মোৰ মানি প্লেণ্ট। আচলতে মই মানি প্লেণ্ট বহুত ভাল পাওঁ, কিয় ভাল পাওঁ নাজানো, মানি প্লেণ্ট আৰু ভাল পাওঁ। এইটো এটা লগাইছোঁ। এইটো জাষ্ট এনেই মই এনেকৈ লগাই থৈ দিছোঁ, একো কৰা নাই। এইটো এনেকুৱা হয়, মই এইটো খুলিও দিব পাৰিম, আঠা লগোৱা নাই। এইটো মোৰ এটা আচলতে এইটো মোৰ এটা বডি লোশ্যনৰ সেই আছিল, অৰিফ্লেমৰ এটা বডি লোশ্যন আছিল। সেই বডি লোশ্যনটোৰ এনেকুৱা কৰিছোঁ মই। মিল্ক এণ্ড হানিৰ এটা বডি লোশ্যন আছিল, মই সেইটো পেলাই দিয়া নাই আৰু। ফ্ৰেণ্ডছ, আপোনালোকৰ পৰা আজি মই ইমানতে বিদায় লৈছোঁ। মোৰ ভিডিঅ'টো কেনেকুৱা লাগিছে নিশ্চয় কমেণ্ট কৰি জনাব। আৰু আপোনালোকে সুস্থ থাকক, ভালে থাকক, এয়া আশা কৰিলোঁ। যদি ভিডিঅ'টো আপোনালোকৰ অলপ 1 মিনিট বা 30 ছেকেণ্ডত যদি ভাল লাগিছে, এটা লাইক কৰি দিব আৰু শ্বেয়াৰ কৰি দিব। আৰু মোৰ চেনেলটোত যদি নতুন আহিছে তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু নতুন এনেকুৱা কিছুমান ভিডিঅ' পাব। আশা ৰাখিলোঁ আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পাইছে আৰু বহুত এনজয় কৰিছে। আজি ইমানেই, ভালে থাকক, সুস্থ থাকক, বাই বাই।